हेलो गाइस गुड मॉर्निंग की खबर আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মানে আমাৰ ভাগিনজনীৰ বিয়া আছে তো তাতে মানে মই সেই কাৰণে এটা বৰ্তা ঘৰত আছোহি বৰ্তা ঘৰ মানে আমাৰ বাহঁতৰ হয় তো ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো আৰু হেখালৈকে চাই থাকিব কিন্তু মুহূৰ্ত দিয়া সিহঁতৰ নেপাতে কিন্তু তথাপি মানে আমি কি কৰিলো মানে বিয়া নাম গাইছিল আৰু জৰিছিলে তো সেইবোৰে অলপ আছে সেইখিনি চাই লওক তাৰপিছত আৰু বিয়া ঘৰত কি হয় আপোনালোকক দেখাই এয়া আমাৰ কইনাৰ ভায়েক সেৱা কৰিব কৈছে মানে তাক জুৰিছিলে তো সেৱা কৰিব কৈছে এই সেৱা নেকাৰে মৰ্টন খাই ঘূৰি ফুৰিছে মেহেন্দি মই আঁকিছিলোঁ কেনেকুৱা লাগিছে জনাব কৈ দিয়া কিবা এটা কি কৈছিলা ভিডিঅ' কৰি দিছোঁ কিনি আকৌ আমাৰ আলহী এয়া তাৰপিছত আৰু ভিতৰ ফালে দেখাই এয়া লগতে আহিছিলোঁ কিন্তু তাই আগে খাইলে দেই অ কইনা নহয় এগৰাকী কইনাগৰাকী ক'ত গ'ল তাই আজৰি চাওঁ কইনা কৈ ল'বি বাৰু সেইজনী খুৰী বা লাগে 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 না বেছিকৈ খাইছে আপুনি এইজনী কইনা আমাৰ আমাৰ বা কিন্তু বুকিং হৈ আছে দেই আপোনালোকে পচন্দ নকৰিব আৰু এগৰাকী মেঘালী অথনি ভাত খাব খানা খানে চুৰ কৰোঁ না খাবলৈ লৈছোহে মাছ আহি নাই পোৱাহি ফটো নহয় ভিডিঅ' কৰি দিছোঁ মই খাই আছে ন সেইকাৰণে ভিডিঅ'টো কৰি দিছোঁ এই পেট পেটি বাইদেউ এতিয়া আমাৰ আলহী যাবলৈ লৈছে এয়া আমাৰ বাইদেউ আৰু বাকীবোৰ দেখিছ এয়া আমাৰ পন্থা এইসকল আমাৰ এয়া আমাৰ খুৰী এয়া বৰমা বাকী এইফালে নৱদী গৈ আছে ঘৰ আমাৰ দাই ধুনীয়া চুমা দিছে তোমাৰ পোৱালি আমাৰ আলহী আৰু এজনী ভণ্টি যাম আৰু এজনী আপা এতিয়া মই ড্ৰেছ সলাই ল'লো আৰু তাত ফটো চলি আছে আৰু আমাৰ কেমেৰামেনে যাম নাতিনীৰ বিয়া কেনেকুৱা অনুভৱ হৈছে কাম কিমান কৰিলা কাম নকৰিলা চব পাল মাৰিলা শুই শুই
আমাৰ কামিয়াল কিন্তু এতিয়াহে কৰিছে দেই, অথনিৰ পৰা কাপোৰ পিন্ধি ঘূৰি ফুৰিছে। কেনেকে প্ৰশ্ন সোধা কেনেকে? খুৰী কি কাম কৰিলা তুমি? কি কাম কৰিলা? খাবলৈ নিদিলে কাৰণে এনেকে বহি আছে। এইটো আমাৰ পোৱালিটো উঠি গ'ল। অথনি আমাৰ বায়েকৰ লগত ফটো মাৰিব গ'লো নেমাৰিলে। এতিয়া এইটো উঠিছে কান্দি কান্দি। হাই কৰিছে। নাতিনীয়েকৰ বিয়া বুলি ককাকৰ একদম মন পুৰা ফূৰ্তি, সেইকাৰণে পুৰা নাচিছে ভিডিঅ'। গাইজ এতিয়া ৰাতি এটা নহয় আৰু 12:58 হৈছে আৰু এইটো টাইমত এতিয়া মানে বিয়া ঘৰত আজিতো এতিয়া বিয়া ঘৰ মানে বিয়া এতিয়া শেষ আৰু ৰাতি, তো এতিয়া সিহঁতে চাহ খাব গৈছে আৰু মই শুই আছোঁ মানে। তো এতিয়া সিহঁতে চাহ খাব গৈছে আৰু মই শুবলৈ লৈছিলোঁ, শোৱা জেগাৰ পৰা উঠাই আনি পিনে এতিয়া মোক চাহ বনাবলৈ দিছে আৰু মোৰ মাতটো অলপ বহি গ'ল মানে নাছিলোঁ মানে অলপ, আৰু এই চাহ বনাই লওঁ আৰু আপোনালোকে এতিয়া চাহ বনাবলৈ দিছে আৰু এতিয়া চাহ বনাইছোঁ আপোনালোকক দেখাইছোঁ চাওক। কেটলিত চাহ পাতিছোঁ, খালি অলপ পাতিছোঁ মানে, অকল 2জন মানুহ আছে, তেওঁলোকে কাম কৰিছে। সিহঁতৰ এতিয়া মানে টোপনি ধৰা নাই যে, সেইকাৰণে এতিয়া চাহ বনাব কৈছে আৰু চাহ বনাই মেলি দিওঁ আৰু সিহঁতে চাহ খাব। আৰু ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ, এতিয়া মানে ইমান আৰু দীঘলে কাইলৈ ৰাতিপুৱালৈকে নথওঁ, আৰু ইয়াৰ পাছত আহিব এটা ভিডিঅ' প্ৰেজেণ্ট আনবক্সিং। তাৰপিছত সেই ভিডিঅ'টো চাব আপোনালোকে, মানে কি কি উঠিলে আমি সেইখিনি প্ৰেজেণ্টটো দেখাম আৰু তাৰপিছত মানে এতিয়া মই চাহ দি মেলি লওঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে আৰু আমাৰ নাচখিনি যদি চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে সকলোৱে।